কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু আমি আহিছোঁ এতিয়া ফিল্ডত আৰু মোৰ লগত আছে আলতাফ আৰু নীলমণি। এয়া এওঁলোকে পূৰা মোবাইলত ব্যস্ত, পূৰা এয়া চাই ল'ব, পূৰা ব্যস্ত। তাৰমানে লাজতে ইহঁতে তাৰমানে মুখবিলাক ঢাকি লৈছে। চাকৰি লাগে, মেইন চাকৰি মেইন নাই। ইফালে চাই ল'ব আপোনালোকে, আমাৰ ফিল্ডখন ইমান ডাঙৰ, আপোনালোকক দেখাই আছোঁ। এয়া চাই লওক, এইখন আমাৰ ফিল্ড আৰু এইখন হ'ল আমাৰ লং জাম্পৰ ফিল্ড। এইখন এই বস্তা আছে ছিঙি গৈছে ইয়া দাউৰতে তাৰপিছত আৰু ইয়াতে পৰিলে আপোনালোকৰ ইয়াতে হ'ল 16 আৰু ইফালে হ'ল 17, ইফালে 18 অংকে বাঢ়ি যাই ফালে ইয়াতে 22 হ'ব যায়, এইখিনি মানত 22। আৰু মই ইয়াৰ জোতা পিন্ধি ৰেডি দাউৰিবৰ কাৰণে। আৰু এওঁলোকেও ৰেডিয়ে হৈ আছে, কিন্তু সি ৰেডি হোৱা নাই। সি বোলে অলপ দেৰিকৈ দাউৰিব ৰ'দ লোৱাৰ পিছত। আৰু আপোনালোকৰ ইফালে আমাৰ ইফালে আছে বিমত এয়া পেন চেন হেৰি কৰি থৈছোঁ। দাউৰি উঠি আমি ইয়াতে বিম মাৰিম। আমি দৌৰিব ওলাইছোঁ। দৌৰাৰ আগমুহূৰ্তত অলপ আমি এক্সাৰচাইজ কৰি ল'ম। এক্সাৰচাইজ কৰি উঠি আমি দৌৰিম। আৰু এইটো আমাৰ আলতাফে পূৰা এইবিলাক সলকাই লৈ এতিয়া ইও এক্সাৰচাইজ কৰিব। বোলে অলপ দেৰিকৈ কৰিব, ইয়াৰ অলপ লাইনটো বেয়া দেখিছোঁ আজিয়ে। তাৰপিছত আমি তিনিটাই, বেছি নহয়, আমি তিনিটাই, মই আলতাফ আৰু নীলমণি, আৰু বেলেগ কোনো নাই। এবি ইউবি আৰু কামাণ্ডো কোনোবা এটা হ'ব। আৰু তাৰপিছত এতিয়া এক্সাৰচাইজ কৰিম। এক্সাৰচাইজ কৰাৰ পিছত আমি অলপ ৰানিং কৰিম। ৰানিং কৰাৰ পিছত আমি লং জাম্প মাৰাটো দেখুৱাম আৰু বিম মাৰাটো দেখুৱাম আৰু এক্সাৰচাইজ কৰা অলপ দেখুৱাম, কেনেকৈ আপোনালোকে এক্সাৰচাইজ কৰিব। আপোনালোকেও প্ৰেক্টিচ কৰি থাকক পূৰা। আৰু এতিয়া ওলাবই কম দিনৰ ভিতৰতে ৰানিঙৰ কাৰণে এডমিট কাৰ্ড। আৰু আপোনালোকে মোক অলপ উৎসাহ দিব। আৰু আপোনালোকে নতুনকৈ আহিছে যদি আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আলতাফে অলপ এক্সাৰচাইজ কৰিব ধৰিছে, আৰু ময়ো কৰিম এতিয়া এক্সাৰচাইজ। আমি ৰানিং কৰি উঠিলোঁ এতিয়া, পূৰা 10 পাক মাৰিলোঁ। আৰু আমাৰ এইফালে আছে আলতাফ, ইয়াৰ তামাম ভাগৰ লাগছে। আৰু পানী খাব। তাৰপিছত এইটো নীলমণি দাউৰি আহিছে, পূৰা ভাগৰ লাগছে তাৰমানে গাইছ। তো এতিয়া আমি এক্সাৰচাইজ কৰিম। দৌৰাৰ আগত আৰু পিছত 2 বাৰ এক্সাৰচাইজ কৰিব লাগে।
আৰু এতিয়া আমি লং জাম্প মাৰিম ইয়াত এয়া আমি ইয়াতে লং জাম্প মাৰিম তাৰপিছত আমি আজি ইয়াতে ভিডিঅ'টো শেষ কৰিম লং জাম্প মাৰাৰ পিছত তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো আৰু লাইকটো কৰি দিব আৰু কমেণ্ট এটা দি দিব কিবা এটা হ'ব আকৌ এটা নেক্সট ভিডিঅ'লৈ আজিলৈ বাই বাই